সুদূৰ তিনিচুকীয়াৰ পৰা আহিছিলা বুকুত বান্ধি হাজাৰ সপোনৰ টোপোলা। মহানগৰীৰ বুকুত আহি অভিনয় জগতত খুস্তি। তোমাৰ মন পৰখা অভিনয়েৰে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা অসমীয়া চলচ্চিত্ৰ জগতৰ তুমিও নোহোৱা জানো এগৰাকী সফল অভিনেত্ৰী? ৰিম্পী বা, তুমি সঁচাই বৰ ধুনীয়া। এই যে তোমাৰ মৰম লগা মিচিকীয়া হাঁহিটি মোৰ খুবেই প্ৰিয় জানা। তুমি যেন সদায় এনেকৈয়ে আগুৱাই যোৱা আৰু ৰাইজৰ মাজত সদায় মৰম বুটলিবলৈ সক্ষম হোৱা। বঢ়িয়া বঢ়িয়া, একদম হাত চাপৰি এটা। ৰিম্পী কি ক'বা? বহুত বহুত ধন্যবাদ। তাই এই দুএষাৰত ইমান ধুনীয়াকৈ মোৰ অভিনয় জগতত 20 বছৰ হৈছে এতিয়া।